হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মানে দেৱী মাক বিদায় দিবৰ কাৰণে ওলাইছে সকলো মানুহ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ অলপ। মজা সকলো ভগতা ভগতা কেলা গৈ আছোঁ দেৱী মাক বিদায় দিবৰ কাৰণে। আপোনালোকে দেখুৱাওঁ। ফাইনেলি আমি পাই গ'লোহি দেৱী মাক বিদায় দিবৰ কাৰণে। দেৱী মাক বিদায় দিয়া জেগাডোখৰ আপোনালোকক এতিয়া দেখুৱাম, চেষ্টা কৰি দেখুৱাম। পৰণ্য মাক বিদায় দিবৰ কাৰণে আহিছোঁ আৰু এইবাৰ ফাৰ্ষ্ট আহিছোঁ দেই, আগতে কেতিয়াও অহা নাই। কিন্তু
আন্ধাৰে হৈ গ'লগৈ এফালে আৰু আহিয়ে আছে মাক আনি হোৱাই নাই সম্পূৰ্ণকৈ মানে আমাৰ বৰপথাৰ টাউনত কেইবা জেগাতো পাতিছিলেগৈ ন সেয়া গোটেইকেইখন মা মানে এতিয়ালৈকে আনি পোৱাহি নাই এতিয়া আনি আছে বাৰু চাওঁ থাকোঁ নে নাথাকোঁ যদি থাকোঁ আপোনালোককো দেখুৱাম বাৰু এইফালে চাওক আৰু এখন মাৰ প্ৰতিমা বিদায় দিব লৈছে আরে আমি কইতেছি রাজ এদিকে আও আন্ধাৰ হৈ গ'লগৈ আৰু